সীতাৰাম জয় জয়তে আপোনালৈ আৰু আপোনাৰ প্ৰিয়জনলৈ নমস্কাৰ। আশা কৰোঁ আপোনালোক কুশল মংগলে আছে। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক ফেব্ৰুৱাৰী মাহত কি আশা কৰিব বা কেনেধৰণে আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো যাব তাৰ বিষয়ে আলোচনা কৰিম। যিহেতু ফেব্ৰুৱাৰী মাহত মহাশিৱৰাত্ৰিৰ দৰে এক ডাঙৰ পৰ্ব আহি আছে, সেই পৰ্বৰ আপোনালোকৰ কি প্ৰভাৱ পেলাব তাৰো আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি অধিপতি হৈছে চন্দ্ৰদেৱ, আৰু আপোনালোকে জানেই যিহেতু চন্দ্ৰদেৱ মহাদেৱৰ এক অবিচ্ছেদ্য অংশ, আৰু তাৰ প্ৰভাৱ যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পৰিবই, আৰু কেনেধৰণে পৰিব তাৰ বিষয়ে আজি আমি এক বিশেষ বিস্তৃত ৰূপত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আহক তেন্তে ভিডিঅ'টোলৈ আগবাঢ়োঁ। কৰ্কট ৰাশি জাতক জাতিসকলৰ বাবে আগন্তুক মাহটো মানে ফেব্ৰুৱাৰী মাহটো কিছু উঠা নমা চিটুৱেশ্যন থাকিব। বিশেষকৈ আপোনালোকৰ হেল্থ বা স্বাস্থ্য আৰু ইম'শ্যনৰ ফালৰ পৰা আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো এটা চেঞ্চিটিভ মাহ হিচাপে যাব। এই মাহটোত আপোনালোকৰ কিছু দায়িত্ব বঢ়া দেখা যায়, কৰ্মক্ষেত্ৰতে হওক বা পৰিয়ালৰ ফালৰ পৰাই হওক আপোনালোকৰ দায়িত্ব বাঢ়িব। কাম কাজত প্ৰেছাৰ থাকিব যদিও আপোনালোকৰ কিন্তু মেহনতত বা কনচিষ্টেঞ্চিৰে আপোনালোকে ভালদৰে কামসমূহ কৰিলে সেই আপোনালোকৰ যোনটো প্ৰেছাৰ, সেই প্ৰেছাৰটো আপোনালোকৰ ফিল নহ'ব। চাকৰিয়ালসকলৰ বাবে মাহৰ প্ৰথম ভাগত প্ৰমোশ্যন বা ৰিকগনিশ্যনৰ এটা যুগ দেখা যায়, কিন্তু মাহ যিমানেই আগুৱাই যাব বা কামৰ দায়িত্ব আৰু প্ৰেছাৰ দুয়োটাই বৃদ্ধি হ'ব, কাৰণ যিহেতু প্ৰমোশ্যন হ'ব আপোনালোকৰ কামৰ প্ৰেছাৰ বা কামৰ দায়িত্ব বঢ়াটো এক সাধাৰণ কথা। সেয়ে ডিচিপ্লিন আৰু যোনটো শিকাৰ আগ্ৰহ, কামটো শিকাৰ যোনটো আগ্ৰহ, সেই আগ্ৰহটো জগাই ৰাখি আপোনালোকে কামসমূহ কৰি যাব। ব্যৱসায়ীসকলৰ ব্যৱসায়ত উঠা নমা বিশেষ থাকিব, কিন্তু ব্যৱসায়ত দীঘলীয়া উন্নতি আৰু ভাল ভাল ডিলছ দেখা যায়। বিশেষকৈ যিসকলে ফৰেন ৰিলেটেড কিছুমান বিজনেছ কৰে, যেনেদৰে ইম্পৰ্ট এক্সপৰ্ট বা ইণ্টাৰনেশ্যনেল ড্ৰপ শ্বিপিঙেই নহওক কিয়, এনেকুৱা ধৰণৰ যদি কিছুমানে বিজনেছ কৰে তেন্তে তেওঁলোকৰ কাৰণে বহুত উত্তম যুগ। আৰ্থিক ফালৰ পৰা চাব গ'লে আপোনালোকৰ খৰচ বেছি থাকিব, কিন্তু ভাল ভাল কামত খৰচ আপোনালোকৰ দেখা যায়, যেনে মন্দিৰত দান কৰা, পূজা পাঠ কৰা, দান দক্ষিণা কৰা, বা প্ৰয়োজনীয় সম্পদ বা সম্পত্তি কিনা, বা ভ্ৰমণত, বিশেষকৈ ভ্ৰমণ বা পূজা পাতি এনেকুৱা মংগলজনক কামত আপোনালোকৰ খৰচ বেছি হোৱা দেখা যায়। আৰু সেইটো স্বাভাৱিক কথা, যিহেতু মহাশিৱৰাত্ৰি আহি আছে, সেয়ে এই খৰচক আপোনালোকৰ অবাবত খৰচ বুলি ক'ব পৰা নাযায়। সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত এক বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব আগন্তুক ফেব্ৰুৱাৰী মাহত। যদি কোনোবাই কেনেবাকৈ আপোনাক খবৰ কৰে যে এনেকুৱা জেগাত এনেকুৱা এক সম্পত্তি ওলাইছে, আপুনি কিনি লওক, মানে বস্তু কিনাৰ আগত যদি আপোনাৰ মনো থাকে, এবাৰ ভালদৰে কাগজ পত্ৰখিনি, ডকুমেণ্টেশ্যন যিমানবিলাক আছে সকলোখিনি চাই ল'ব। পুৰণি বন্ধু বা ক্লায়েণ্টছৰ পৰা আপোনালোকে ধন লাভৰ যুগ দেখা যায়, কিন্তু যেনেদৰে আপোনালোকে সেই ধনটো লাভ কৰিব ন, তাৰ আপোনালোকৰ 2 গুণ অনুপাতত সেই ধনটো আপোনালোকৰ খৰচ ব্যয় হোৱাৰ আপোনালোকৰ যুগ বেছি দেখা গৈছে অহা মাহত। সেই ধনৰ প্ৰতি আপোনালোকে বেছি আশা নকৰিব। স্বাস্থ্যৰ ফালৰ পৰা অত্যাধিক সতৰ্কতাৰ প্ৰয়োজন আছে। প্ৰথম 15 দিনত 1 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ স্বাস্থ্যত কিছু অৱনতি ঘটিব পাৰে, আৰু কৰ্কট ৰাশিৰ জাতক জাতিকা কিছুমানে হয়তো অলৰেডি এনেকুৱা ধৰণৰ বেমাৰ আজাৰ বা দীঘলীয়া ৰোগ ব্যাধি আপোনালোকে হয়তো ফেচ কৰি আছে, প্ৰব্লেম আপোনালোকে পাই আছে। বিশেষকৈ আপোনালোকৰ টোপনিৰ খেলি মেলি হ'ব পাৰে, যিহেতু মংগলৰ এছপেক্ট আপোনালোকৰ, তাৰমানে মংগলৰ দৃষ্টি আপোনালোকৰ দ্বাদশ ঘৰত পৰি থাকিব, সেয়ে আপোনালোকৰ টোপনিৰ খেলি মেলি হ'ব পাৰে। শৰীৰত শক্তিহীনতাৰ অলপ আপোনালোকে অনুভৱ কৰিব, বেছি ভাগৰুৱা অনুভৱ কৰিব আপোনালোকে। লাইক আগৰ নিচিনা যোনটো এনাৰ্জি গাত থাকে, সেই এনাৰ্জিটো আপোনালোকে অহা মাহত কিছুদিন আপোনালোকে অনুভৱ নকৰিব। সেয়ে নিয়মিত ব্যায়াম, প্ৰণায়াম, যোগাসন এনেকুৱা ধৰণৰ, বা আপোনালোকে সেইবোৰ কৰিব নোৱাৰিলেও এটলিষ্ট আপোনালোকে মন্দিৰত গৈ পেলাই কিছু আপোনাৰ আৰাধ্যজনক কিছু প্ৰাৰ্থনা কৰিব, বা সময় নাপালে আপোনালোকে ঘৰতে 5-10 মিনিট আপোনালোকে নাম জপ কৰিবলৈ চেষ্টা কৰিব। যান বাহন চলোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে যান বাহনৰ লগতে আপোনাৰো কিছু ক্ষতি হোৱা দেখা যায়। অহা মাহত মিথুন ৰাশি আৰু কৰ্কট ৰাশিৰ যান বাহনৰ প্ৰতি অলপ বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ মই ছাজেষ্ট কৰিম, কাৰণ মংগলৰ ইয়াতে পজিশ্যন অহা মাহত আপোনালোকৰ বেছি উন্নত দেখা পোৱা নাযায়। পিতৃ বা দেউতাৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তা থাকিব বিশেষকৈ আপোনালোকৰ, সেয়ে মা দেউতাৰ অতি বেছি আপোনালোকে তাৰ মানে এটা যত্ন ল'বলৈ আপোনালোকে চেষ্টা কৰিব, এক্সট্ৰা কেয়াৰ ল'ব, মানে বিশেষকৈ দেউতাৰ ক্ষেত্ৰত। সম্বন্ধ বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুত
উত্তম যুগ দেখা যায়, প্ৰেম বিবাহৰ যুগ দেখা যায়, বা যোনসকলে এক কমিটমেণ্টৰ আশা কৰি আছিলে, যোনসকলে এক প্ৰেম প্ৰস্তাৱৰ আশা কৰি আছিলে, বা ধৰি লওক আপোনালোক ৰিলেশ্যনশ্বিপত আছে, সেই ৰিলেশ্যনশ্বিপটো বহুত ষ্ট্ৰং কৰিব লাগে, তেনেকুৱা ধৰণৰ যুগ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত দেখা যায়। যিহেতু ভেলেণ্টাইন ডেও আহি আছে আৰু সেই ভেলেণ্টাইন ডেও আপোনালোকৰ মহাশিৱৰাত্ৰিৰ ওচৰে পাজৰে পৰিছে এইবাৰ। সেই বহুত উত্তম যুগ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে। আৰু যোনসকলে প্ৰেম বিবাহ কৰিম বুলি ভাবি আছে, যোনসকলে লাভ মেৰেজ কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণেও এইটো সময় বহুত উত্তম সময় হৈ পৰিব। সেয়ে আপোনালোকক আগবাঢ়িবলৈ মই অনুৰোধ জনালোঁ। সদ্যহতে আপোনালোকৰ প্ৰথমখিনিত কিছু ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিং, মুড চুইং টাইপৰ এনেকুৱা কিছু আপোনালোকে ফেচ কৰিব, কিন্তু আপোনালোকৰ যিহেতু এইবিলাক সাধাৰণ বস্তু আপোনালোকে দুয়োজনে কথা বতৰাৰে এই সকলোবোৰ আপোনালোকে সমাধান কৰিব পাৰিব। তো ইয়াতে মই বিশেষ একো প্ৰব্লেম দেখা নাপাওঁ। এই সময়ত ধৈৰ্য ধৰিব লাগিব, কিন্তু ধৈৰ্য ধৰিব আৰু বুজাবুজিটো মেইন, বুজাবুজি আপোনালোকে বৰ্তাই ৰখাব। বিবাহিতসকলৰ ক্ষেত্ৰত সৰু সুৰা ধৰি লওক আপোনাৰ শহুৰ ঘৰৰ লগত এক ভুল বুজাবুজি হ'ব পাৰে, বা এক বিশেষ ধৰণৰ আপোনালোকৰ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে। পুৰণি ডিছপিউট এনেকুৱা ধৰণৰ সৰু সুৰা পুনৰ জাগৃত হ'ব পাৰে, এনেকুৱা এটা চিটুৱেশ্যন। সেই সময়ত অলপ ভাবি চিন্তি আপোনালোকে কথা বতৰা বা ৰিয়েকশ্যন দিলে বেছি ভাল হয়। যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ইম'শ্যন বহুত বেছি তেওঁলোকৰ, সেয়ে তেওঁলোকে কথা কওঁতে তেওঁলোকে হৃদয়ৰ পৰা কয় আৰু ভাবি নাচায় প্ৰথমতে। তো সেয়ে মই আপোনালোকক আহ্বান জনাম যাতে আপোনালোকে অলপমান ভাবি গহীন গম্ভীৰে আপোনালোকে কথাসমূহ আগবঢ়ায়। সেইটো সময়ত ভাই ভনীৰ লগত সম্পৰ্ক ভালে ৰখাবলৈ বিশেষ চেষ্টা কৰিব, যিহেতু এইটো এনেকুৱা ধৰণৰ পৰিস্থিতিত আপোনালোকৰ ভাই ভনীৰো এক বিশেষ দায়িত্ব থাকিব বা বিশেষ আপোনালোকৰ হাত থাকিব। সেয়ে ভাই ভনীৰ লগত আপোনালোকে এক সুসম্পৰ্ক আপোনালোকে বৰ্তাই ৰখাবলৈ চেষ্টা কৰিব। এইটো মাহত যিহেতু মহাশিৱৰাত্ৰিৰ দৰে এক বিশেষ পৰ্ব আহি আছে, আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক মাহটো বহুত বেছি পবিত্ৰ সময়, এক ভাল সময়। উপায় হিচাপে এই সময়ত আপোনালোকে মহাদেৱক আৰাধনা কৰি যাওক, হনুমানক আৰাধনা কৰি যাওক, আৰু আপোনালোকে অহা এই পবিত্ৰখনত আপোনাৰ লগত জড়িত আপোনাৰ যোনখন জন্মকুষ্ঠি আছে তাৰ সাপেক্ষে আপোনালোকে এটা ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। আৰু আপোনালোকৰ যদি নিজৰ জন্মকুণ্ডলীখন নাই, বা আপোনালোকে কোনটো ৰুদ্ৰাক্ষ আপোনালোকে ধাৰণ কৰিব, সেইটো যদি আপোনালোকৰ জানিব মন আছে, তেন্তে আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত নিজৰ নাম, ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ আৰু আপোনালোকৰ যোনখন জন্মৰ ঠাই, সেই জন্মৰ ঠাইখনৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কোনটো ৰুদ্ৰাক্ষ পিন্ধিলে ভাল হয় তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে পিন্ধিব পাৰে। বাকী মই এনেকুৱা কোনো বিশেষ জটিলতা দেখা পোৱা নাই আপোনালোকক। বিশেষকৈ সেয়াই নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ বিশেষ যত্ন বা কেয়াৰ লোৱাৰ আপোনালোকৰ বিশেষ প্ৰয়োজন আছে। বিশেষকৈ দেউতাৰ বা মাতৃৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ যত্ন লোৱা, আৰু মই ইয়াতে মই ছাজেষ্ট কৰিম আপোনালোকক যত্ন ল'বলৈ। বাকী সকলো মহাদেৱৰ ওপৰত, মহাদেৱক আৰাধনা কৰি যাওক, ভগৱান হনুমানক আৰাধনা কৰি যাওক। বাকী সকলোৰে মংগল হ'ব। হৰ হৰ মহাদেৱ। লগ পাম পুনৰ এক নতুন ভিডিঅ'ত, আশা কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাব কেনে। আৰু কিবা টপিকৰ ওপৰত যদি আপোনালোকক বিশেষ সহায় লাগে, বা শিৱৰাত্ৰিৰ ব্ৰতৰ ওপৰত বা কথাৰ ওপৰত যদি আপোনালোকৰ কিবা বিশেষ ভিডিঅ' লাগে আপোনালোকক, তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকৰ কাৰণে ভিডিঅ' আনিবলৈ যত্ন কৰিম। তো আজিলৈ ইমানেই আছিলে। ধন্যবাদ।